কণমানিজনীক জুবিন দাই কৈছিল তুমি ট্ৰফি জিকি আহিবা। সঁচাই কণমানিজনীয়ে ছুপাৰ ডান্সাৰৰ পৰা ট্ৰফি জিকি আহিল আৰু আহি জুবিন দাক বিচাৰি কান্দি কান্দি কৈছে অ' মামা আপুনি মোক মই আহিছোঁ, মোক বহুত ভাল লাগিছে। মই কৈছিলোঁ কি যেতিয়া মই জিকি আহিম তেতিয়া মই ফাৰ্ষ্ট সোণাপুৰত আহিম, কিয় কি ইয়াতে জুবিন মামা আছে আৰু জুবিন মামাক এইটো ট্ৰফি মই দেখাম। মই মানে ক'বলৈ এইটো কি ক'ম হৈছে কিয় বহুত বেয়া লাগি আছে। জুবিন মামা নাই, মই বিষয় কৰিব পৰা নাই, কেনেকৈ কওঁ মই বহুত মানে বহুত বেয়া লাগি আছে। জুবিন মামা প্লিজ আপুনি আৰু একবাৰ আহি যাব, আমাৰ লগত একবাৰ কথা পাতি যাব প্লিজ। লাষ্ট মই আপোনাক গুৱাহাটীত লগ পাইছিলোঁ এটা ফাংচনত, তাৰপিছত লগ পোৱাই নাই মই। জুবিন মামা বহুত বেয়া লাগি আছে, আমি সকলোকে মানে আপোনাৰ কাৰণে খুজি আছোঁ। এইটো অসম আপোনাৰ যেতিয়া আপুনি আহিছে তেতিয়া কিমান ভাল আছিলে, এতিয়া আপুনি গৈছে বহুত বেয়া। অসম মানে বহুত বেয়া লাগি আছে, অসমৰ যিমান মানুহ আছে চবক বহুত বেয়া লাগি আছে, বহুত চুনা হৈছে অসম। প্লিজ আপুনি আহি যাব জুবিন মামা, ভগৱানত এইটোৱে প্ৰে কৰোঁ, মোৰ লাষ্ট এটা ইচ্ছা আপোনালোকে পূৰা কৰি দিব প্লিজ। লাষ্ট লগ পাইছিলোঁ তেতিয়া জুবিন মামাই মোক কৈছিলে তুমি জিকি আহিবা, যেতিয়া তুমি জিকি আহিবা তেতিয়া মোক ট্ৰফি দেখুৱাবা। মই দেখাইছোঁ জুবিন মামাক ট্ৰফি, কিন্তু জুবিন মামাই কৈছিলে কি তুমি যেতিয়া আহিবা মই তোমাক বহুত ভাল ভাল বস্তু খুৱাম, বহুত ভাল ভাল বস্তু ক'ম। এতিয়া কোনে ক'ব মোক, জুবিন মামাই মোক মানে সদায় যেতিয়া আমি লগ পাম জুবিন মামা কৈছিলে মোক কি ঐ টিকলি কেনেকৈ আছা, তুমি ভাল আছা, ডান্স বহুত ভাল কৰা তুমি। এতিয়া কোনে ক'ব এইটো, নাই মানুহ এনেকৈ ক'বলৈ, কোনে ক'ব। প্লিজ জুবিন মামা আপুনি আহি যাব। দেখাব নোৱাৰিলে তথাপিও এই স্থানত তেওঁ আছে বৰ্তমান।